গুড মৰ্ণিং, কি খবৰ সকলোৰে। আৰু আজি ৰাতিপুৱাই আহিছোঁ মন্দিৰলৈ বুলি। যিহেতু আজি মোৰ বাবে এটা বিশেষ দিন হয়, সেইবাবে ৰাতিপুৱাই আহিলোঁ মন্দিৰলৈ। আৰু আহিয়ে এইফালে লৈছোঁ চাকি জ্বলাবলৈ, ভিতৰলৈ আহিছোঁ। আমি আহিছোঁ বালিঘাট শিৱ মন্দিৰ। আচলতে অগ্নিনাভ মন্দিৰ যোৱা কথা আছিল, কিন্তু আজি যিহেতু শনিবাৰ হয়, অগ্নিনাভ মন্দিৰ বন্ধ থাকে, সেইবাবে আহিলোঁ শিৱ মন্দিৰলৈ বালিঘাটত। ইয়াতে চাকি জ্বলাব আহিলোঁ। আজি হৈছে মোৰ জন্মদিন, সেইবাবে ভাবিলোঁ এগছি চাকি জ্বলাই যাওঁ। আৰু চাকি জ্বলাই লগালগ আহিলোঁ আমি খাবলৈ বুলি, যিহেতু ৰাতিপুৱা একো খোৱা নাছিলোঁ। এইফালে লৈছোঁ কফি একাপ লৈছোঁ, আৰু এইফালে দেখিছেনে এখেতে পূৰা খোৱাত ব্যস্ত। এইফালে ময়ো খাই ল'লোঁ ধুনীয়াকৈ। আৰু খাই বৈ আহিলোঁ পাৰ্লাৰলৈ। পাৰ্লাৰত ভাবিলোঁ মিঠাই দি থৈ যাওঁ, যিহেতু আজি মই পাৰ্লাৰ নাহোঁ, ঘৰতে থাকিম, সেইবাবে পাৰ্লাৰত লগৰবোৰক মিঠাই দি থৈ আহিলোঁ। আৰু ঘৰলৈ আহিয়ে দেখিছেনে বাৰু চবেই একদম ডেক'ৰেশ্যন কৰাত ব্যস্ত। এইফালে মা আৰু মুনুৱে পূৰা লাগি গৈছে কামত, আৰু এইফালেও এখেতে পূৰা ফুলাই আছে বেলুন। মই পিছে একো কৰা নাই। তাৰপিছতে আনিলে এখেতে কেকটো, আৰু কেকটো হৈছে ইমানেই ধুনীয়া, কেকটো দেখি একদম কাটো লাগি গ'ল। এইফালে প্ৰেক্টিছো কৰি ল'লোঁ কাটিবলৈ। আৰু এতিয়া লৈছোঁ কেক কাটিবলৈ। এতিয়া সকলো আহিছে, মা দাদা বৌ সকলো আহিলে। ওচৰৰ বৌহিটো আহিছে, সেইবাবে এতিয়া লৈছোঁ সকলো অহাৰ পিছত কেক কাটিছোঁ। আৰু এইটো মোৰ প্ৰথমটো বাৰ্থডে হয় বিয়াৰ পিছত দেই। আৰু ইয়াৰ সকলো আহিছে, কেকটো কাটি লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া দেখিছেনে বাৰু কেক কটাৰ পিছতে যিহেতু জিপচি ফুলবোৰ লাগি আছে ইমান ধুনীয়াকৈ, সেইখিনি পেলাই দিবও মন নাযায়, আৰু যিহেতু খাবও নোৱাৰি কেকৰ লগত, সেইবাবে মই ধুনীয়াকৈ ফুলখিনি আঁতৰাই লৈছোঁ, আঁতৰাই ধুনীয়াকৈ থৈ দিছোঁ। আৰু এইফালে আহিছে বৌ, তেওঁহঁতে কেকৰ লগত পূৰা চাহ খাই আছে। ইফালে মাও কিবাকিবি কামত ব্যস্ত হৈ আছে। এইফালে বৌয়ে লৈ আছে পোৱালীজনীক। আৰু এখেতক দেখিছেনে বাৰু, এখেতে পূৰা ধুনীয়াকৈ খানা বনাইছে। খানা মানে গাহৰিটোহে বনাইছে, বাকী চব মাহেঁতি বনাইছে। আৰু ইফালে হৈ গ'ল খানা, আৰু সকলোৱে বহিছে খানা খাবৰ বাবে। আৰু এইফালে আপাহঁতেও বহিছে খানা খাবৰ বাবে। আপা, বৰমা আৰু বৌ সকলোৱে ব্যস্ত খোৱাত। আৰু এইফালে বৌহেঁতো খাইছে, বৌহেঁতৰ লগত ময়ো খানাটো খাই লৈছোঁ। খাই বৈ আৰু সকলো আজৰি হোৱাৰ পিছতে সকলো ঘৰে গুচি গ'ল। আৰু এনেদৰে মোৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ। কেনেকুৱা লাগিলে জনাব। বাই বাই।